Hello everyone, good morning from Sepakwa. তো কাল রাতে আমি সেপাকুয়াতে থাকি দিলোঁ বেছি ৰাতি হোৱাৰ কাৰণে আমি ইয়াতে থাকি দিলোঁ আৰু হোটেল ইণ্ডত। তো কাল ৰাতি আহোঁতে দেৰি হ'ল 9-10টামান বাজিলে, সেইটো কাৰণে আপোনালোকক হোটেলটো দেখাব নোৱাৰিলোঁ। তো এতিয়া আপোনালোকক দেখাম, চাই লওক বিহু চাই লওক বাহিৰত। এতিয়া আপোনালোকক ৰুমটো দেখাম, তাৰপিছত আপোনালোকক ক'ম ক'ত যাম। ঠাণ্ডা হৈছে, এতিয়া ঠাণ্ডা লাগিছে, এতিয়া জেকেটটো পিন্ধিলোঁ, তাৰপিছত আপোনালোকক ৰুমটো দেখাই আছোঁ। এতিয়া জেকেটটো পিন্ধি লওঁগে, তাৰপিছত ৰুমটো দেখাম। তো গাইছ এতিয়া জেকেট পিন্ধি ল'লোগে, এতিয়া ৰুমটো দেখাম, আপোনালোকে চাই থাকিব। এয়া ৰুম কৈ দিওঁ, ইয়াৰ পৰা অপেনিং হৈ ইয়াৰ পৰা ডাইৰেক্ট আহি এয়া চকীখন, এইটো চব ইয়াৰ পৰা আহি টয়লেটটো চাই লওক, বাথৰুমটো চাই লওক। বাথৰুমটো ইমান কি দেখাম, চাই থাকিব। তাৰপিছত ইয়াতে আমি কালি ৰাতি 4জন হৈছিলোঁ, ডাবল বেড হ'লেও আমি মিলাই পিনি 4জন হৈ ল'লোঁ আৰু। তাৰপিছত ইয়াত টিভিও আছে লগতে, ইয়াত বস্তু ৰাখিবলৈ আলমাৰি দিছে। ইয়াত আমি হেলমেট আমাৰ বস্তুবিলাক ইয়াতে ৰাখি ল'লোঁ কালি ৰাতি। তো এতিয়া হৈ গ'ল। গাইজ কেনেকৈ লাগিছে কমেণ্ট কৰি জনাই দিব ৰুমটো। আমি ইয়াতে থাকি দিলোঁ আৰু কালি ৰাতি। তো চাই লওক, এতিয়া ওলাই আছে কি আৰু আজি ৰাতিপুৱা 6টামান বজাতে ওলাবলগীয়া আছিলে, এতিয়া 8টামান বাজিলে আৰু চব এই দুজনটোৰ কাৰণে হৈছে, দুটা বহুত লেট কৰি দিলে। তো এতিয়া ওলাওঁ আৰু চেকআউট টাইম এতিয়া নহয় 12 হয়, হ'লেও এতিয়া আমি সোনকালে ওলাব লাগিব, ইমান দেৰিলৈকে থাকিব নোৱাৰিম। তো এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু এইটো ইগন'ৰ কৰক গাইছ, এইটো লেটাৰ হৈছে, এইটো ইগন'ৰ কৰক। কালি ৰাতি আমি ইয়াতে হৈছিলোঁ। তো এতিয়া ইয়াৰ পৰা ওলাম আৰু এইফালে আইনা এখন আছে, তো চাই লওক। আৰু এতিয়া জোতা পিন্ধিছেহে আৰু আছেই, আৰু আধা ঘণ্টামান লেট কৰিবলৈ আছেই। কি ক'ম আৰু 9টামান বজাত 10টামান বজাত ওলোৱা হ'বহে চাগে, ইয়াৰ পৰা 6টা বজাত ওলাম বুলি ভাবিছিলোঁ, এতিয়া বহুত দেৰি হ'লগৈ আৰু। এতিয়া চাই থাকক, ওলাওঁতে আপোনালোকক দেখাম। তো চাই থাকক। ৰয়িং হয়, ডাম্বুক হয়, মেবো হয়, সোমাই দিলোঁ শদিয়ালৈ, সেইটো কাৰণে আমাৰ দেৰি হ'ল। তো আমি যদি ৰয়িঙৰ পৰা চিধা মাৰিলোহেঁতেন তেতিয়া আমাৰ ইমান দেৰি নহ'লহেঁতেন। তো এতিয়া কিনো কৰিম, আমি আহিলোঁ যেতিয়া, এতিয়া কালি ইয়াতে থাকি দিলোঁ আৰু একো নাই। তো এতিয়া ইয়াৰ পৰা ওলাম আৰু। তো ভিডিঅ'টো আগলৈকে চাই থাকিব, ক'ত যাম আপোনালোকক দেখাই যাম। তো এতিয়া ৰুমটো চেক আউট কৰিলে, তাৰপিছত আপোনালোকক কৈ আছোঁ ক'ত যাম, চাই থাকিব। মোবাইলৰ চাৰ্জাৰ গুচাই লওঁ, বহুত চাৰ্জ কৰিলোঁ, এতিয়া যাম আৰু যাবলৈ টাইম হ'ল। Oh my god, আমি চাৰ্জাৰখন চব পাক দামে হ'বই না চালা গাইছ। ফোন পৰিলে বেয়া হ'লে, my god ফোনটো ভালে বেয়া হোৱা নাই বাৰু। হেলমেটটো ক'ত গ'ল, হেলমেটটো লৈ লওঁগে। ইয়া এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা। ক'ত গ'ল আৰু কিবা বস্তু আছে নেকি চাই লৈ, এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা। বাই বাই। থাকিব পাৰে, ইয়াত কণ্টেক্ট কৰি ল'ব পাৰিব, হোটেল ইণ্ডই। ৰুমবিলাক বেয়া নহয়, ভালে আছে বাৰু। এতিয়া 1200 না গাইছ, পইচা পাক অলৰেডি পে হৈ গ'ল, আহিছে। বাই বাই। এতিয়া আমি যাওঁ আৰু গাইছ ফাইনেলি এতিয়া বাইকখন ওলাব দিছোঁ লগতো। এতিয়া মই ভিডিঅ' কৰি দিছোঁ আৰু ওলাব দিলোঁ। গাইছ কালি ৰাতি আমি ইয়াতে থাকিলোঁ হোটেল ইণ্ডৰ, আপোনালোকে থাকিব পাৰে, কণ্টেক্ট কৰি ল'ব। ওপৰত ফোন নম্বৰ লিখা আছে। এতিয়া বাইকখন কুল ষ্টাৰ্ট কৰিছোঁ, এইখন দুখন। তাৰপিছত এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু। তো লগ পাম, নচলাওঁ, ইয়াক চলাব দিম, ঠাণ্ডা বেছি হৈছে, সেইটো কাৰণে তাক চলাব দিম। এতিয়া মই পিছপিনে উঠি ভিডিঅ' কৰিম। ব্ৰ বাই বাই, থাকিবি আৰু আহিছোঁ দিয়া। এতিয়া বল বাই বাই সেপাকুয়া। তো এভৰিৱান গুড মৰ্ণিং গাইছ, আমি এতিয়া চেপাকুৱাৰ পৰা ওলাই গৈ আছোঁ আৰু এতিয়া অলপ আগত গৈ ৰখিব লাগিব দোকান এখনত, কাম এটা আছে, কামটো কৰি লওঁ। তাৰপাছত ক'তো নৰখোঁ আৰু ডাইৰেক্ট আমাৰ নেক্সট লোকেশ্যনত ৰখিমগৈ আৰু গাইছ। মোৰ ভইচটো অলপ চেঞ্জ হোৱা লিখা লাগিছে চাগে, কাৰণ
চৰ্দি লাগি আছে মোৰ পূৰা চৰ্দি হৈ আছে কিনো ক'ম আৰু চ' ভইচটো অলপ চেঞ্জ হৈছে চাগে গাইজ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব এণ্ড ক'ত কি ভুল হৈছে সেইটো কমেণ্ট কৰি জনাই দিব তেতিয়াহে মই আৰু ভিডিঅ'বোৰ ইমপ্ৰুভ কৰিব পাৰিম তো প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব তো এতিয়া দোকান এখনত ৰখি লওঁ কাম এটা কৰি লওঁ তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোক তেল আনিব পাৰিলে তেতিয়াহ'লে দোকানত ৰখি তেল কিনি ইয়াত মাথাত লগাই ল'লোঁ এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু ৰাস্তাতে ৰখি দিলোঁ গাইজ কাম এটা মানে সেইটোৱে কাম আছিলে তো এতিয়া হৈ গ'ল তো এতিয়া ক'তো নৰখোঁ আৰু ডাইৰেক্ট দলহতীয়া ব্ৰিজত আপোনালোকক লগ পামগৈ আৰু তো এতিয়া ভিডিঅ'টো চাই থাকিব আগলৈকে ৰাস্তাত ইমানকৈ এতিয়া ভিডিঅ' কৰি নাযাওঁ আৰু ঘৰ পাব লাগিব এতিয়া সোনকালে যামগৈ আৰু ডাইৰেক্ট ব্ৰিজতে লগ পামগৈ আৰু আপোনালোকক ক'তো নৰখোঁ আৰু গাইজ ফাইনেলি আমি এতিয়া ব্ৰিজখনৰ ওপৰত উঠিলোঁ আৰু ব্ৰিজখন এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হয় এতিয়া কিমান মিনিট লাগে চাওঁ পাৰ কৰিবলৈ তো ভিডিঅ'টো চাই থাকক ফাইনেলি আমি এতিয়া দলংখন পাৰ কৰি আহিলোঁ ৰাইট ছাইডৰ কৰ্নাৰত দেখিছে চাগে কিমান মিনিট লাগিলে টাইমাৰটো চাই লওক আপোনালোকে আকৌ আমি এতিয়া ঘূৰি যাব লাগিব মাজত ৰখি পিনি আপোনালোকক দেখাইছোঁ ব্ৰিজখন আৰু আমি অলপ ফটোশ্বুট কৰিমগৈ ফাইনেলি আমি এতিয়া ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ ভূপেন হাজৰিকা সেতুত আছোঁ বৰ্তমান আমি ইয়াৰ ওপৰত আছোঁ আপোনালোকক দেখাইছোঁ চাই লওক দেখাবলগীয়া ইয়াত এনেকুৱা বস্তু নাই হ'লেও ব্ৰিজ হয় আৰু ব্ৰিজখনৰ ওপৰতে আমি আছোঁ এইটো দেখাম আৰু কিন্তু দেখাম ইয়াত দেখাবলগীয়া এনেকুৱা বস্তু নাই ব্ৰিজখনে চাই লওক এনেকুৱা ইয়াৰ দীঘল 9.15 কিলোমিটাৰ আছে চাই লওক আমি কালি ৰাতি মানে আমি আপোনালোকে আগৰ ভিডিঅ'ত চাই চাগে আমি ৰয়িং হৈ ডাম্বুক মেব হৈ সোমাই আহি শদিয়া অমলপুৰৰ পৰা সোমাই আকৌ চেপাগুৱাত কালি ৰাতি থাকি এতিয়া বৰ্তমান আমি ভূপেন হাজৰিকা সেতুত পাইছোঁহি তো কালি ৰাতি বহুত ঝামেলা হৈ গ'ল আপোনালোকে ভিডিঅ'ত দেখি পাইছে চাগে কি হ'ল তো এতিয়া উপায় নাই হ'লেও আমি কালি ৰাতি থাকি দিলোঁ আজি ৰাতিপুৱা ওলাই আহিলোঁ আৰু শ্বুট কৰি আছে এইফালে লগৰ কেইজন তো চাই লওক তো গাইজ মই ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ এতিয়া মই ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ तो हेलो एवरीवन वेलकम बैक टू माय ब्लॉग सो गाइस कैसे आप लोग आशा करता हूं आप लोग बढ़िया होंगे तो गाइस वेलकम बैक टू माय अनदर एपिसोड तो এতিয়া চাই লওক কেনে লাগিলে আহি বহুত ভাল লাগিছে ভাল লাগিছে না কিন্তু ফেসিলিটিটো বেয়া ক ফেসিলিটি বহুত ভাই কেনেকা লাগিছে ক কেনে লাগিছে ক কেনেকা ভাল লাগিছে কিমান ভাল লাগিছে ক বহুত ভাল লাগিছে বহুত ভাই কেনে লাগিলে কি তোমাৰ জাকাত ইয়াত বাইক চলা মজা লাগিলে ব্ৰিজখন এছ টাইপৰ ইয়াৰ পৰা গৈ ঐ এটা দেখি পাইছে চাগে তাত ওলাইছেগে আকৌ ইয়াৰ পৰা এনেকা গৈ ঘূৰি এনেকা ঘূৰি দীঘল তালৈকে চাওক ব্ৰিজখন চিধা হোৱা হ'লে ইমান দীঘল নহ'লেহেঁতেন ইয়াৰ পৰা ঘূৰি যোৱাৰ কাৰণে বেছি দীঘল হৈছে 9.15 কিলোমিটাৰ ধেমালি নহয় এতিয়া ফটোশ্বুট কৰি লওক তাৰপিছত দেখাম আপোনালোকক দেখাবলগীয়া বস্তু থাকিলে তো চাই থাকক তো গাইজ এতিয়া ফাইনেলি ফটোশ্বুট কমপ্লিট হৈ গ'ল তো এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু ইয়াৰ পৰা গৈ ডাইৰেক্ট আমি বগীবিল নহ'লে ডিব্ৰুগড় ৰখিম তো ৰখিলে মানে আপোনালোকক দেখাম ক'ত ৰখোঁ তো এতিয়া চাই থাকিব যদি আপোনালোকে ফটোবোৰ চাবলৈ মন আছে তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব তো গৈ পিনি ফ'ল' কৰি ল'ব তো এতিয়া ভিডিঅ'টো চাই থাকিব এতিয়া আমি ইয়াৰ পৰা যাওঁ গাইজ এতিয়া এতিয়া জগন্নাথ মন্দিৰৰ ওচৰতে অলপ ৰখি আছোঁ কিবা হ'ল মানে এনেই কিবা বিষাই গ'ল সেইকাৰণে এতিয়া অলপ ৰেষ্ট লৈছোঁ কিয় গাইজ আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম কাৰণ বহুত দীঘল হৈ যাবগৈ
চ' আজিৰ ভিডিঅ'ত এনেই নৰ্মেল ব্লগ এটা দিলোঁ আৰু কাৰণ দলাশদিয়া ব্ৰিজখন ময়ো আজিলৈকে এবাৰো দেখি পোৱা নাছিলোঁ চ' ময়ো চালোঁ আৰু আপোনালোককো দেখালোঁ আৰু ভিডিঅ'টো চাই কেনেকৈ পালে প্লিজ কমেণ্ট কৰি জনাই দিব এণ্ড যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব তেতিয়াহে আপোনালোকে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ চবচে সোনকালে চাবলৈ পাব তেন্তে লগ পাইছোঁ আৰু অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে টিল দেন টাটা বাই বাই টেক কেয়াৰ